হাই গাইছ, এয়া মই সৰু ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ। এতিয়া আহিয়ে মই ইয়াত জলকীয়া চিঙাত লাগি গ'লোঁ। ইয়াত ধুনীয়া কৰি জলকীয়া লাগি আছে। এয়া পকা পকা জলকীয়া আপোনালোকক দেখাই দিছোঁ। ইয়াত চাই লওক কি ধুনীয়া পকা পকা জলকীয়া, খাই বহুতে ভাল লাগে। তো এতিয়া মই এতিয়া জলকীয়া চিঙা হৈ গ'লে এতিয়া নেমু ছিঙিবৰ কাৰণে আহিছোঁ। এয়া নেমুত খুব ধুনীয়াকৈ ভৰি আছে। এয়া নেমু ছিঙি লৈ ল'লোঁ। গৰমৰ কাৰণে চৰবত খাবলৈ খুব ভাল হয়, সেইকাৰণে এয়া নেমু ছিঙি লৈ ল'লোঁ। এতিয়া এয়া কোমোৰা ছিঙিবৰ কাৰণে আহিছোঁ। কোমোৰাও খুব ভাল লাগে, মই বহুত ভাল পাওঁ। এয়া ফেভৰেট হয় মোৰ। এয়া ভাজি খাই খুব ভাল পাওঁ। এয়া কোমোৰাও ছিঙি লৈ ল'লোঁ। এফালে বেঙেনা ছিঙি আছোঁ। এতিয়া এয়া বেঙেনাও লৈ ল'লোঁ ধুনীয়া কৰি। এয়া বেঙেনা ফ্ৰাই কৰি খুব ভাল লাগে খাই। এইবিলাক ছিঙা হৈ গ'ল। এয়া নেমু এতিয়া ধুনীয়া কৰি মনাত ধুনীয়া কৰি ভৰাই লৈ আছোঁ। এতিয়া এইবিলাক কোমোৰা, নেমু চববিলাক যিবিলাক ছিঙিলোঁ, আজিলৈ হ'ব, বাই।